ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে বেয়া খবৰ মধ্যাহ্ন ভোজন নাপাব ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বঞ্চিত হ'ব মধ্যাহ্ন ভোজনৰ পৰা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ পৰিৱৰ্তনৰ বতাহে এইবাৰ বাৰুকৈয়ে চুলে ৰাজ্যৰ প্ৰাথমিক শিক্ষকক তৰুণ গগৈৰ শাসনকালত গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত নস্যাৎ কৰিলে সোণোৱাল চৰকাৰে নতুন চৰকাৰে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মৰ্যাদা কৰ্তনক লৈ এইবাৰ ক্ষুব্ধ হৈ উঠিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী সেয়েহে ইয়াৰ প্ৰতিবাদত চৰকাৰৰ কোনো কামতে সহযোগ নকৰে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষকৰ প্ৰতিবাদত স্তব্ধ হ'ব মধ্যাহ্ন ভোজন লঘোণে ভোকে শিক্ষা গ্ৰহণ কৰিব লাগিব ছাত্ৰ ছাত্ৰীয়ে যেহেতু প্ৰধান শিক্ষকৰ পদৰ মান্যতা যেতিয়ালৈকে চৰকাৰে নিদিয়ে তেতিয়ালৈকে আমি ছাত্ৰ ছাত্ৰীক পঢ়ুৱাৰ কাম কৰি যাম ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াত আমি ব্যাঘাত নকৰোঁ মাত্ৰ কাইলৈ তলাবন্ধত ব্যাঘাত হ'ব তাৰ বাহিৰে আমি ব্যাঘাত নকৰোঁ কিন্তু চৰকাৰৰ কোনো কাম নকৰোঁ কোনো ডাটা নিদিওঁ কোনো প্ৰশিক্ষণত নাযাওঁ কোনো সভা সমিতিত চৰকাৰ নাযাওঁ কোনো তথ্য চৰকাৰক দিয়া নহয় মিড ডে মিল খুওৱা নহয় বা অন্যান্য যিখিনি কাম কৰিব লগা চৰকাৰৰ কোনো কামত আমি কাগজী কামত সহযোগ নকৰোঁ যেতিয়ালৈকে চৰকাৰে আমাক প্ৰধান শিক্ষকজন আছে বুলি নকয় তেতিয়ালৈকে আমি আন্দোলন চলাই যাম মধ্যাহ্ন ভোজনত হেম্পাৰ হ'ব যিহেতু আমি ধনৰ লেনদেন নকৰোঁ কিন্তু যদি চৰকাৰে বা বিভাগে যদি কিবা কাৰণত বনাই মেলি আনি আমাক স্কুলত দিয়ে তেতিয়াহ'লে আমি সেইখিনি কিন্তু পৰিৱেশন কৰিম পৰিৱেশন কৰাত আমাৰ অসুবিধা নাই কিন্তু আমি যিটো মেনেজমেণ্টৰ কথা সেই মেনেজমেণ্টৰ কথাটোত আমি নাই গতিকে ইয়াৰ পিছতো যদি চৰকাৰে নকৰে তেনেহ'লে কাৰ্যনিৰ্বাহক সভাই আমাক ইতিমধ্যে অনুমতি দি থৈছে প্ৰয়োজনত আমি দীঘলীয়া কৰ্মবিৰতি কাৰ্যসূচী ঘোষণা কৰিম আনহাতে প্ৰাথমিক শিক্ষকৰ গ্ৰেড হ্ৰাস কৰি ৰাজ্য চৰকাৰে শিক্ষকক তাচ্ছিল্য কৰিছে এই অভিযোগ প্ৰাথমিক শিক্ষক সন্মিলনীৰ মানুহৰ দৰমহা বাঢ়ে কিন্তু বৰ্তমানৰ অসম চৰকাৰখনে কেৱল দি কাঢ়ি নিয়া নীতি এটা প্ৰয়োগ কৰিছে সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন দাখিল হোৱাৰ পিছত আৰোপি ওলোৱাৰ পিছৰ পৰা এতিয়ালৈকে অসম চৰকাৰৰ বিত্ত বিভাগে কেৱল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা প্ৰাপ্যবোৰ কাঢ়ি লৈছে আমাৰ টাইম স্কেলৰ জৰিয়তে পোৱা গ্ৰেড পেটো তেওঁলোকে একচেপ্ট নকৰি আমাক পুনৰ অৰিজিনেল গ্ৰেড পেলৈকে ঘূৰাই পঠিয়ালে ঠিক তেনেধৰণে এই ৮৭০০ প্ৰসংগটো ৭৪০০ টকালৈকে নমাই আনিলে সপ্তম দৰমহা আয়োগৰ বিধি ভংগ কৰি শিক্ষকৰ গ্ৰেড পে হ্ৰাস কৰাৰ প্ৰতিবাদত সোমবাৰে ৰাজ্যজুৰি তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিব শিক্ষক সংগঠনটোৱে কাইলৈ আমি অসমৰ প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ জিলা মহকুমা আৰু খণ্ড পৰ্যায়ৰ থকা সকলো শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলাবন্ধ কাৰ্যসূচী আমি ইতিমধ্যে ঘোষণা কৰিছোঁ প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই প্ৰতিবাদ নতুন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে